आसाम विधानसभा बिसायख'थिनि बुब्लियाव बिपिएफआव हेफाजाब होनायनि दोहौ सोमजिदों। बिपिएफनि मिरु गाहाय मावखुलियाव एपिबि दोलोजों लोगोसे गुबुन गुबुन दोलोनि सा 22 दैदेनगिरिया खान्थि बायदियै हाग्रामा महिलारि दैदेननाय बिपिएफ दोलोआव खान्थि बायदियै हेफाजाब होयो। एपिबिनि गायसनगिरि गाहाय नेहाथारि प्रदीप कुमार ब्रह्मआ बिपिएफआव जगदान होबाय। प्रदीप कुमार ब्रह्मजों लोगोसे एपिबि राजखान्थि दोलोनि सा 7 दैदेनगिरिया खाम्फा बरगयारिनि नुजाथिनायाव बिपिएफआव हेफाजाब होबाय। बिपिएफआव गोदानै जगदान होनाय बिपिएफनि सोद्रोमाखौ आर'नाइजों दुंब्रुबै बरायै बिपिएफनि मिरु लेङाइ आफादगिरि खाम्फा बरगयारिया बिपिएफखौ गोजानाव थानानै मदद होनायनि सोलायै थोंजों मदद होनाया मोजां होनना आं सानो होनना बिबुंथि प्रदीप कुमार ब्रह्म। Alternative Party of Bodoland পৰা ফাউণ্ডাৰ্ছ জেনেৰেল ছেক্ৰেটাৰী প্ৰদীপ ব্ৰহ্ম সহকাৰে 7জন দলীয় নেতাবিলাকে বিপিএফ দলত যোগদান কৰিছে। আমি বিপিএফ দলৰ ফালৰ পৰা তেখেতসকলক আদৰি লৈছোঁ আৰু আমি ভাবিছোঁ যে আমাৰ বিটিচি বাকী য'তে দলত নাথাকক তেখেতসকলে লাহেকে বুজি পেলাই বিপিএফ দলৰ দ্বাৰাই বিটিচি শান্তি প্ৰতিষ্ঠা বা বিভিন্ন জাতি গোষ্ঠীক একত্ৰিত কৰা আৰু অঞ্চলৰ উন্নয়ন কৰা এই কামটো বিপিএফ দ্বাৰাই মানে সফল কৰিব পাৰে। সেই কথাটো বুজি পেলাই সকলোৱে আহিব। অকল এবিপি নহয়, আজি জয় ভাৰত পাৰ্টিৰ পৰাও বাক্সা জিলাৰ পৰা 15জনমান জইন অলৰেডি কৰিছে আৰু তাতে জয় ভাৰত পাৰ্টিৰ যি কেণ্ডিডেট আছিলে কি বুলি কয় এইটো তামোলপুৰ সমষ্টিত তেখেতেও আজি জইন কৰিছে। মই আজি জইন কৰিলোঁ যিহেতু মই অহাৰ লগে লগে প্ৰায় মানুহবিলাকে চিন্তাধাৰাটো অলপ সলনি হ'ব। কালিও আমি এটা ইউনাইটেড কি কয় এই পৰামৰ লগত চেণ্ট্ৰেল কমিটি তেওঁলোকে মিটিং হৈছিল। তেওঁলোকে মোৰ ঘৰতে আহিছিলে। মোক মানে তেওঁলোকে কৈছে মৰেলি তেওঁলোকে মানে ছাপৰ্ট দিব বিপিএফক। তেওঁলোকে মোক কৈছে আপুনি ছাৰ ৰিজাইন দিব নালাগে, আমি লাগিলে একেলগে আপোনালোকে আহক, আপোনালোকে যিটো এটা ৰেজিষ্টাৰ্ড আপোনালোকে এটা পাৰ্টি হৈ গ'ল ইউনাইটেড ফৰাম, গতিকে আপোনালোকে থাকক।